খেল সংবাদলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক চাওঁ বিগত সপ্তাহটোত বিশ্ব ক্ৰীড়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমে ফুটবল। ইংলিছ প্ৰিমিয়াৰ লীগত লিভাৰপুল চেম্পিয়ন। 30 বছৰৰ অধীৰ অপেক্ষাৰ অন্তত ইংলেণ্ডৰ এই ফুটবল লীগত চেম্পিয়ন হোৱাৰ সপোন পূৰ্ণ হয় লিভাৰপুলৰ। লীগত চেলচি দলে মানচেষ্টাৰ চিটিক 2-1 গলত পৰাস্ত কৰাৰ পিছতে পইণ্টৰ আধাৰত লিভাৰপুল চেম্পিয়ন হোৱাটো নিশ্চিত হয়। 132 বছৰৰ ইতিহাসত মানচেষ্টাৰ ইউনাইটেডৰ পিছতে লিভাৰপুল দলে সৰ্বাধিক লীগৰ খিতাপ জয়ী হৈছে। ইয়াৰ পিছতে আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে জকোভিচ। হয়, বিশ্বৰ শীৰ্ষস্থানীয় টেনিছ খেলুৱৈ নভাক জকোভিচ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি খবৰ আহিছে। বাল্কেন ৰিজনত জকোভিচে আয়োজন কৰা প্ৰদৰ্শনীমূলক চেৰিটি টেনিছ প্ৰতিযোগিতাত অংশ লোৱা দুগৰাকী খেলুৱৈ পূৰ্বে আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছিলে। বৃহস্পতিবাৰে জকোভিচ আৰু ছাৰ্বিয়াৰ ভিক্টৰ ট্ৰয়কি নামৰ খেলুৱৈগৰাকীৰ লগতে তেওঁৰ পত্নীৰ দেহতো COVID-19 পজিটিভ পোৱা বুলি খবৰ পোৱা গৈছে। ইয়াৰ পিছতে পুনৰ ফুটবলৰ খবৰ। 2022 চনত দুখনকৈ ফিফা বিশ্বকাপ। 2022 চনত ফুটবল ইতিহাস সম্পূৰ্ণৰূপে সলনি কৰাৰ পৰিকল্পনা হাতত লৈছে ফিফাই। সেই বৰ্ষতে ফিফাই আয়োজন কৰিব দুখনকৈ বিশ্বকাপ। সকলো ঠিকে থাকিলে 2022 বৰ্ষৰ আৰম্ভণিতে ক্লাব বিশ্বকাপ আৰু নৱেম্বৰত কাটাৰ বিশ্বকাপ অনুষ্ঠিত হ'ব। বিশ্ব ক্ৰীড়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ডেভিছ কাপ ফাইনেলছ স্থগিত। কৰোনা ভাইৰাছৰ বাবেই চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া ডেভিছ কাপ ফাইনেলছ স্থগিত ৰখা হৈছে। আগশাৰীৰ দলীয় টেনিছ প্ৰতিযোগিতাখন 2021 চনৰ নৱেম্বৰ মাহলৈ পিছুৱাই দিয়া হৈছে। ক্ৰিকেটৰ খবৰ। ইংলেণ্ডলৈ উৰা পাকিস্তান ক্ৰিকেট দলৰ। কৰোনা ভাইৰাছত আক্ৰান্ত 10 গৰাকী খেলুৱৈক বাদ দি 20 গৰাকী খেলুৱৈৰ সৈতে দেওবাৰে ইংলেণ্ডলৈ উৰা মাৰিলে পাকিস্তান ক্ৰিকেট দল। পাকিস্তান ক্ৰিকেট বৰ্ডে সদৰি কৰা অনুসৰি 3বাৰকৈ কৰোনা পৰীক্ষা সম্পন্ন হোৱাৰ পিছত 20 গৰাকী খেলুৱৈৰ ফলাফল নিগেটিভ আহে আৰু সেই খেলুৱৈসকলে ইংলেণ্ড ভ্ৰমণৰ অনুমতি লাভ কৰে। বাকী খেলুৱৈসকলৰ কৰোনা ফলাফল নিগেটিভ আহিলে সেইসকল খেলুৱৈক পৰৱৰ্তী পৰ্যায়ত ইংলেণ্ডলৈ প্ৰেৰণ কৰা হ'ব বুলি পাক বৰ্ডে উল্লেখ কৰে। উল্লেখযোগ্য যে পাকিস্তান আৰু ইংলেণ্ডৰ মাজত আগষ্টত 3খন টেষ্ট আৰু 3খন T20 মেচৰ শৃংখলা অনুষ্ঠিত হ'ব। এয়া আছিল বিগত সপ্তাহটোত বিশ্ব ক্ৰীড়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। ইয়াৰ উপৰি ভিজিট কৰিব আমাৰ ৱেবছাইট www.khelsangbad.com। লগতে আপোনালোকৰ পৰা সুপৰামৰ্শ কামনা কৰিলোঁ। ধন্যবাদ।